কয় এটা কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ৰ পৰা আহিলে? একেবাৰে আমি আপোনালোক ক'ৰ পৰা আহিছে? বোকাহাটৰ পৰা? জ্যোতিপুৰৰ পৰা। আপোনালোকে তাতে গা নুধুলে? এই গা নুধুলো আৰু। ৰাস্তাৰ মাজত আছো এফালে পানী এনেকে যাবগে লাগিব মানে সাইডতে আছে সাইডৰ ৰেলিঙৰ ব্যৱস্থা আছে কিন্তু আমি তলেদি গৈছো সাইডত একদম পানীৰ শব্দ পুৰা পানীৰ শব্দ সাইডত ওয়েলকাম বেক টু মাই চেনেল আজি আহি আছো আমি কাকচাং ৱাটাৰফললৈ আহি আছো আৰু হে আহি পাম আৰু অলপমান বাকি আছে বেগটো কাপোৰ কানি কিবা কিবি লৈ আহিছো মোৰ ভৰি খালি অকমান দূৰ খোজ কাঢ়িব লাগে আৰু কিবা মানে ৰাস্তাটো ভাল কিন্তু খোজ কাঢ়িবলৈ দেই একদম পাহাৰীয়া ৰাস্তা যদিও মানে পকা ৰাস্তা পকা মানে পাথৰ জুঙা জুঙা হিল ওলাই থকা ৰাস্তা ভৰি খুচিব সেইকাৰণে জোতা পিন্ধি দিছো ভিজাই মই ক'বালৈ আহিলে মই হাতত এনেকুৱা টোপোলা এটা পামেই মানে মজা লাগিব ব'লা এইয়া আমাৰ লগত আহা ভাইটি গীতা হ'ব নে দাদা হ'ব আৰু হ'ব কিবা এটা কিন্তু টোপোলা চুপোলা লৈ আছে আজি মানে গা ধুব চাবোন তাবোন অনা হৈছে নাই হৈছে 3 টোপোলামান কাপোৰ আনিছে আজি মানে পুৰা ঘঁহি ঘঁহি গা ধুব হয়নে এয়া বেগ চেগ টোপোলা চুপোলা লৈ আহিছে আজি কোনে কিমান গা ধুৱে চাওঁ দেখা যাওক এইয়া মানে এনেকুৱা 4টামান পালো ৰাস্তাত আহা পাইছো কিন্তু পানীখিনি গছে কি বঢ়িয়া লাগিছে দেই সৰু সৰু অকমানি মাছ আছে এইফালে নাযাবা তোমালোক মাছ আছে বৰ ভাল লাগিলে এইডোখৰ পাৰ হৈছে নে পাৰ হৈছো এইপিনেদি তলেদি পাৰ হৈ গৈছে ভাল লাগিছে ন মেখেলা চেখেলা দাঙি দিছো ঠিক আছে যাওক যাওক দেই হয় নেকি আমি প্ৰথমবাৰ আহিছো ভাল লাগে যোৱা তাত আৰু দলঙৰ ওপৰৰ পৰা চাব পাৰি তললৈ নামিব পাৰি হয় নেকি হ'ব দিয়ক লগ পাই ভাল লাগিলে দেই যাওক দেই আৰু এটা পালো এইটো জোতাযোৰ খুলি লৈ আকৌ নামি যাম বলা 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 পানীৰ কিমান ফ'ৰ্চ আছে বুলি ভাবিছে বহুত ফ'ৰ্চ আছে পানীৰ ৱাটাৰফলত আহি আপোনাৰ অনুভৱটো কওকচোন অকণমান এতিয়ালৈকে ৱাটাৰফল পোৱাগৈ নাই কিন্তু ৱাটাৰফলটোলৈ কাকচাং ৱাটাৰফলটোলৈ আহিলে লগত এযোৰ চেণ্ডেল অনাটো বাধ্যতামূলক মানে আমি চেণ্ডেল নানিলোঁ আমি চেণ্ডেল নানিলোঁ কাৰণে আমি মানে পানীৰ পৰা উঠি আকৌ জোতা পিন্ধি দিছোঁ পানীৰ পৰা উঠি জোতা পিন্ধি দিছোঁ সেইকাৰণে চেণ্ডেল এযোৰ অনাটো খুব জৰুৰী মোৰ এই দিমাগটো নাহিলে চেণ্ডেল যে আনিব লাগে চাইডে চাওক কিন্তু আৰু ছাতি এটাও অনাটো বৰ দৰকাৰ দেই ছাতিটো আনিছিলোঁ গাড়ীতে থৈ গুচি আহিলোঁ মানে খুব ৰ'দ দি আছে এতিয়া খুব ৰ'দ লাগিছে এনেকুৱা অতি কমে 7-8টামান পাইছোঁ নেকি ন 7-8টাতকৈ বেছি হ'লেও কম নহয় মানে আৰু কিমান ফ'ৰ্চত পানীটো আহি আছে ধৰিব পাৰিছেনে কিমান ফ'ৰ্চত আহিছে পানী এটা বঢ়িয়া কৰি দিছে কি তেওঁলোকে চাইডত ৰেলিং বনাই দিছে ৰেলিঙত ধৰি ধৰি আৰামছে গৈ থাকিব পাৰি দেখিছেনে কি ধুনীয়া এনেকে এইটো ৰেলিঙতে বহুত দূৰ যাব লাগিব মানে এনেকে কৰি বহুত ওপৰলৈ আছে এনেকে ৰেলিঙতে যাবগৈ লাগিব বহুতখিনি
কিন্তু অলপ কেয়াৰফুল হ'ব লাগিব, অকণমান কেয়াৰফুল হ'লে হ'ব। একদম কাপোৰ চাপোৰ ভিজাই দিছে, বেক চাইডৰ পৰা পানীটো উৰি আহিছে, মোবাইল চোবাইল ভিজাই দিছে। বহুত এনজয় কৰিলোঁ, আহিব আপোনালোকেও বহুত এনজয় কৰিব পাৰিব। ভাল লাগিছে, মজা লাগিছে, আমি বহুত এনজয় কৰিলোঁ। আহিব আপোনালোকো সময় সুবিধা মিলাই। মাহত আগতে গুচি গ'ল, গাড়ীৰ ল'ৰাকেইজনো গুচি গ'ল, আমিও যাওঁ। আকৌ আহিম অন্য এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে বাই বাই।